হাই গাইজ ৱেলকাম বেক টু মাই চেনেল। তো গাইজ অসমৰ পৰা কেৰালা আৰু কেৰালাৰ পৰা অসমত অহা যোৱা কৰিবৰ কাৰণে কেনেকৈ টিকেট আৰু ট্ৰেইন নম্বৰ গম পাব। তো চাওক বৰ্তমান 6টা ট্ৰেইন আছে অসমৰ পৰা কেৰালা অহা যোৱা কৰিবৰ কাৰণে, চবেই নাজানে। তো সেইটো বাবে মই এইটো ভিডিঅ' বনাইছোঁ। তো গাইজ 6টা ট্ৰেইন ক'ৰ পৰা যায়, কেনেকৈ যায় আৰু কি নম্বৰ সকলোবোৰ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। চাওক পোনপ্ৰথমতে গুৱাহাটীৰ পৰা কটেমলৈকে দেখাই দিছোঁ মই। তো ইয়াৰ পৰা আপুনি চাৰ্চ কৰে, এইটো আপুনি ডেটটো চাৰ্চ কৰিব। তো আপুনি কেতিয়া যাব তাৰ বাৰখিনি ওলাই যাব, কি বাৰে যাব। তাক আছে দেওবাৰ, সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰ, ঠিক আছে। তো এইকেইটা বাৰত আছে ট্ৰেইন কটেমৰ পৰা। আৰু এটা ট্ৰেইন আছে, সেইটো আপোনাৰ ইয়াতে দেখাব বুধবাৰ দিনা। ইয়াত বুধবাৰ দিনা নৰ্মেলি এটা ট্ৰেইন দেখাই আছে, কিন্তু বুধবাৰ দিনা দুটা ট্ৰেইন আছে। সেইটো ক'ৰ পৰা কেনেকৈ মই দেখাই আছোঁ। চাওক এতিয়া মই দেওবাৰৰ পৰা দেখাওঁ। ষ্টাৰ্টিং চানডে দেওবাৰ দিনা আছে বিবেক এক্সপ্ৰেছ 12250 যিটো ট্ৰেইন নম্বৰ হয় এইটো। সোমবাৰ দিনাও একেই ট্ৰেইন হ'ব 22504। আৰু বুধবাৰ দিনা হ'ল এইটো একেই ট্ৰেইন 22504। তাৰপিছত আপোনাৰ শুকুৰবাৰ দিনা এটা আছে, শুকুৰবাৰ দিনা দুটা আছে 22504 এটা, আৰু এটা আছে 12508। গাইজ যিটো বিবেক এক্সপ্ৰেছ দেখাই আছে 22504, এইটো আপোনালোকে বহুতে গমেই পায় যে এইটো আহে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে। আৰু যিটো আছে শিলচৰ টিভি এক্সপ্ৰেছ যিটো দেখাইছে, এইটো শিলচৰ ত্ৰিবেন্দ্ৰম এক্সপ্ৰেছ, শিলচৰৰ পৰা ত্ৰিবেন্দ্ৰমলৈকে যায় এইটো ট্ৰেইন। তো বুধবাৰ দিনা আৰু এটা ট্ৰেইন আছে, সেইটো কইম্বটুৰলৈকে যায়। তো সেইটো যদি বুধবাৰৰ দিনা ট্ৰেইনত আপুনি চাব বিচাৰে, তো সেইটো কাৰণে আপুনি ডেটটো জগৰ চেঞ্জ কৰি ল'ব। কটেমলৈকে দেখে মই চাৰ্চ কৰিলোঁ, কটেমলৈকে এইটো নাযায়, এইটো কইম্বটুৰলৈকে যাব। তো আপুনি কইম্বটুৰ চাৰ্চ কৰিলে পাই যাব। আচ্ছা, যদি আপুনি কইম্বটুৰ চাৰ্চ কৰে, তো চাওক বুধবাৰ দিনা নহয় এইটো চাওক বুধবাৰ দিনা দুটা ট্ৰেইন আছে 12516, যিটো আগতে এৰ্ণাকুলমলৈকে গৈছিলে, সেইটো এতিয়া কইম্বটুৰলৈকে যায়। তো এইটো শিলচৰৰ পৰা আহে। আৰু যিটো শুকুৰবাৰ দিনা যে দুটা ট্ৰেইন আছে, এইটো শিলচৰৰ পৰা আহে। আৰু যিটো বিবেক এক্সপ্ৰেছ হয়, এইটো জানেই সকলোৱে, একেবাৰে ডাইৰেক্ট ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট কন্যাকুমাৰীলৈকে। তো ছেইম আহিবৰ কাৰণে একেই। এইটো যদি আপুনি মানে কইম্বটুৰৰ পৰা আগত যায় বা আগৰ পৰা আহে, যেনেকৈ আপুনি কটেম হওক, ত্ৰিবেন্দ্ৰম হওক বা কন্যাকুমাৰী হওক, তাৰ পৰা আহিবৰ কাৰণে হ'লে আপুনি এই দেওবাৰ দিনা যিটো ট্ৰেইন, সেইটো ট্ৰেইন দেওবাৰ দিনা আহে, যিটো কইম্বটুৰৰ পৰা। বাকী সপ্তাহত চাব আপুনি দেখাই দিছোঁ, বাকী সপ্তাহত 5 দিন আছে। সেইটো যাবৰ কাৰণে 4 দিনতে 6টা ট্ৰেইন, আৰু আহিবৰ কাৰণে 5 দিনত 6টা ট্ৰেইন আছে, 6 দিনত 6টা ট্ৰেইন আছে এইটো। তো ইয়াত আপুনি দেখিব পাৰে আহিবৰ কাৰণে আছে সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ। তো দেওবাৰ দিনা ইয়াত নাই। দেওবাৰৰ দিনা যিটো ট্ৰেইন আছে, দেওবাৰ দিনা এইটো আপোনাৰ হেৰিৰ পৰা আহিব, কইম্বটুৰৰ পৰা আহিব, সেইটো কেৰালাৰ পৰা নাহে। তো দেওবাৰ দিনাৰ ট্ৰেইন নম্বৰটো হৈছে 22503। এইটো সোমবাৰ দিনা, দেওবাৰ দিনা নহয়। সোমবাৰ দিনা এইটো আপুনি কন্যাকুমাৰীৰ পৰা আহিব পাৰে, কন্যাকুমাৰীৰ পৰা আহি পিনে য'ৰ পৰা উঠাই দিব পাৰে। তাৰপিছত আপুনি মঙলবাৰ দিনা সেই আৰৱান এক্সপ্ৰেছ 12507, এইটো আপুনি ত্ৰিবেন্দ্ৰমৰ পৰা আহিব, ত্ৰিবেন্দ্ৰৰ আগত নাযায় এইটো। তো মানে ত্ৰিবেন্দ্ৰমৰ পৰা পালাঘাট পৰা এইখিনি যোনে আহিব বিচাৰে এইটো ট্ৰেইনত আহিব পাৰিব। চাওক, আৰু যদি কোনোবাই কইম্বটুৰৰ পৰা উঠিব বিচাৰে, তো এইটো ট্ৰেইন পাব আপুনি। কইম্বটুৰৰ ট্ৰেইনটো আছিলে, এক ছেকেণ্ড, কটেমটো কাটি পেলাই ইয়াত কইম্বটুৰ কৰি দিয়ক। ইয়াত আপুনি দেওবাৰ, এইটো চাওক কইম্বটুৰ যিটো ট্ৰেইন হয়, এইটো দেওবাৰ দিনা পাব আপুনি ইয়াত। এয়া কইম্বটুৰ শিলচৰ এক্সপ্ৰেছ, আৰু বিবেক এক্সপ্ৰেছটো আছেই, দুটা ট্ৰেইন আছে দিনা। তো আশা কৰোঁ নিশ্চয় বুজি পাইছে। যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, যিসকলে নতুন ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' পাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেছিকৈ শ্বেয়াৰ কৰিব। থেংক ইউ।